সমগ্ৰ ৰাজ্যবাসীয়ে উলহ মালহেৰে পালন কৰিব ভোগৰ উৎসৱ ভোগালী। এইখন অসমৰ এখন গাঁৱৰ কণ কণ ল'ৰা ছোৱালীয়ে নাজানে কি উৰুকা কি ভোগালী, কিন্তু কিয় ভোগালী বিহুৰ পৰা দূৰত ৰঙিয়াৰ সমীপৱৰ্তী কেকেৰিকুছি গাঁৱৰ ৰাইজ। এই কথা জানিবলৈ হলে উভতি যাব লাগিব ২৪ বছৰ আগলৈ। ১৯৯৮ চনৰ ১৩ জানুৱাৰীত উৰুকাৰ নিশা উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীত ১৭জনকৈ নিৰীহ লোকৰ মৃত্যু হৈছিল। উৰুকাৰ নিশা জীয়ৰী বোৱাৰীসকলে ব্যস্ত আছিল ৰান্ধনীশালত আৰু ডেকা বুঢ়াসকলে ব্যস্ত আছিল মেজিৰ গুৰিত ভোজ ভাত খোৱাত। তেনে সময়তে উগ্ৰপন্থীৰ দলে গাঁওখনত প্ৰৱেশ কৰি এফালৰ পৰা নিৰ্বিচাৰে গুলীয়াই নিৰীহ লোকসকলক। সেই অভিশপ্ত দিনটোৰ পৰা আজিলৈ এই গাঁওখনৰ গঞাই পালন নকৰে ভোগালী বিহু। ইফালে উৰুকাৰ নিশা সকলোৱে ব্যস্ত থাকিব ভোজ ভাত খোৱাত, কিন্তু কেকুৰিকুছিবাসীয়ে মৃতকৰ সমাধিস্থলীত চাকি বন্তি জ্বলাই উৰেটো নিশা কটাব। মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু উগ্ৰপন্থী নিপাত যাওক বুলি প্ৰাৰ্থনা কেকুৰিকুছিবাসীৰ। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, লিজা বাৰ্তা ডিজিটেল। ২৫ বছৰ হ'ল আমাৰ উৰুকা কেনেকৈ কি কৰে আমি সেইখিনি নাজানো আৰু সেইখিনি যিখিনি টাইমত সিহঁতে হত্যা কৰিছিল সেইখিনি টাইমত আমাৰ সেইদিনাখন আহিলে আমাৰ বুক কঁপি উঠে, ক'ৰবাত হেৰি গ'লেও আমাৰ হেৰি হয় বুক কঁপি উঠে। সেইদিনাখনে আমাৰ এনেকুৱা কৰি হেৰি কৰি থাকোঁ আৰু এতিয়া আমাৰ এই যিখিনি আজি আপোনালোকে যিখিনি হেৰি কৰি আহিছে আমাৰ অন্তৰে কান্দি আছে। এই অলপ আগতে সেইদিনাখনৰ বাতৰিটো চালোঁ আমি, পৰহিৰ বাতৰিটো চাই আমাৰ সকলোৱে কান্দিছে যে আমাৰ আজি সেই হেৰিটো আজি আমি আৰু নতুনকৈ আমাৰ হেৰি হ'ল। সেইকাৰণে সকলোৱে কান্দে। আমাৰ দেখা পালে ল'ৰা ছোৱালীও দুখ কৰে যে মা দেউতাহঁতে লাড়ু পিঠা আমি একো নবনাওঁ। সেইদিনাখন আমি নাখাওঁৱে আৰু উপবাসে থাকোঁ। ৰাতিপুৱাৰ পৰা আমি উপবাসে থাকোঁ। সেইদিনাখন গধূলি তাত চাকি বন্তি লগাই আমি হেৰি কৰোঁ। আমাৰ ঘৰত ৩জন আৰু ওচৰত এই ইহঁতৰো আৰু সেই চাইডৰ আৰু এই বৰলীয়া পাৰৰ সমুদায় ১৮জন। সেইখিনিয়ে আৰু কথা আৰু মানে ১৯৯৮ চনৰ ১৩ জানুৱাৰীৰ দিনা যে উগ্ৰপন্থী গুলি কৰিছিলে সেইটো কথা আমি এনেই নিজে দেখা নাই, মাহঁতেও দেখা নাই, দেউতাহঁতে সুধো সিদিনাখনে কি হৈছিল, আমি কিয় বিহু পালন নকৰোঁ সুধিলে দেউতাই কয় যে এনেকুৱা এনেকুৱা ঘটনা হৈছিল, এনেকৈ ১৭জন মানুহ মাৰা গৈছিল। তাৰপিছত আমাৰ ঘৰৰো আছিল আইতা বৰদেউতা বৰমাকে মাৰা গৈছিল। সুধো কেনেকৈ কি হৈছে, দেউতাই কয় আৰু অলপ দুখ পায়, তথাপিও ক'লে আমি এনেকৈ গম পাইছোঁ, কিন্তু ডাইৰেক্ট আমি দেখা নাই আৰু বিহু নাই পোৱা। আমাৰ একো নকয় পিঠা আৰু খাই পৰে। আমাৰ ঘৰত নচলে বুলি নবনায়েই। আমি সুধো মা দেউতাক সুধিলে কয় আৰু এইকাৰণে নবনা বুলি। আৰু মই জন্মৰ পৰা এতিয়া ১৭ বছৰ হ'ল আৰু মই এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছোঁ। পঢ়ি থাকিলে এতিয়ালৈ দেখা নাই আৰু এতিয়ালৈ ভৱিষ্যতে দেখিলে গম নাপাওঁ। এতিয়ালৈ কিন্তু দেখা নাই। লাড়ু পিঠা কেনেকৈ বনাই নাজানো। সেইদিনাখন ১৭জন মানুহ মৰিছে, বা ঘৰতো মৰিছে, বাটতো যাকে য'তি যেনেকৈ লগ পাইছে টোটেল ১৭জন মানুহ মৰিছে। আৰু আমাৰ বাইদেউজনী চোতালতে পৰি আছে, দাদা ৯৮ চনৰ উৰুকাৰ নিশা যি আমাৰ ১৭জনকৈ মানুহ মাৰি থৈ গ'ল। তাৰ ১৭জন মাৰি থৈ আমি তাৰ পিছত মোক মা দেউতাই কৈছে যে আমি উৰুকা পালন নকৰোঁ। মই সুধিছিলোঁ কিয়, মা দেউতাই কৈছিলে যে আমাৰ ১৯৯৮ চনত এনেকৈ ১৭জনকৈ মানুহ মাৰি গ'ল। আমাৰ পৰিয়ালৰে আইতা বৰমা বৰদেউতাকো উগ্ৰপন্থীয়ে মাৰি থৈ গ'ল।